সকলোকে স্বাগতম জনাই আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো আজি মই বিশেষ এঠাইলৈ গৈ আছোঁ আৰু পুৱাৰ বেলিটো কিমান সুন্দৰকৈ ওলাইছে আৰু এই সময়তে আমি ওলাইছোঁ আমাৰ বংশ পৰিয়ালৰ বন্ধুত্ব বিচাৰি আচলতে আমি ওলাইছোঁ আৰু আমি যিহেতু মই দৌৰা লিখোঁ যিহেতু কিন্তু দৌৰা হ'লেও আমাৰ খেলটো আচলতে লালিম হয় আৰু লালিম বংশৰ লোকসকল অসমত ক'ত ক'ত আছে আমি আচলতে সকলোকে একত্ৰিত কৰি আজি দ্বিতীয়খন বংশাৱলী পাতিম আজি আচলতে আৰু তিনিচুকীয়াত অনুষ্ঠিত কৰিছোঁ এইবাৰ দ্বিতীয়খন বংশাৱলী আৰু তাৰে কাৰণে আমি আচলতে গৈ আছোঁ আৰু বংশাৱলীটোতে কেনেধৰণে আমি ক'ৰ আমাৰ মানুহ আহিব আচলতে আমি সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া দেখিছে সুন্দৰ এক কুৱাৰ সৈতে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সকলোখিনি আপোনালোকক দেখুৱাম আমি আহোম ৰজা স্বৰ্গদেউ চুকাফা অহাৰ আগতেই আচলতে মটক জনগোষ্ঠী যিহেতু আমি মটক জনগোষ্ঠী মটক হিচাপে আমি নিজকে পৰিচয় দিওঁ আৰু যিহেতু মটক জনগোষ্ঠী এজন ব্যক্তি আৰু আমাৰ যি ভাল ঠেঙুলি বিচাৰি গৈছোঁ আচলতে আজি যি লালিম পৰিয়ালৰ খেল আমাৰ মটক জনগোষ্ঠীৰ খেল বুলি কয় এটা খেল হয় আৰু এয়া দেখিছে সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ বৰ্তমান আমাৰ যি কেন্দ্ৰীয় বংশাৱলী অনুষ্ঠিত হৈছে সেই অনুষ্ঠানলৈ ভাগিলৈ আৰু এয়া দেখি এক সুন্দৰ পৰিৱেশ সেউজীয়া পৰিৱেশৰ মাজেৰে ইমান ভাল লাগিছে এই পৰিৱেশটো আচলতে যিহেতু চাৰিওফালে গছ গছনি আৰু ৰিজাৰ্ভৰ মাজত আচলতে আমি আছোঁ আৰু বহুত কম সংখ্যক গাড়ী এই ৰিজাৰ্ভৰ মাজেৰে অহা যোৱা কৰে আচলতে আৰু এয়া দেখিছে ৰাস্তাটো বনাই আছে সম্পূৰ্ণ হোৱাগৈ নাই বৰ্তমানলৈকে আৰু বৰ্তমান মই উপস্থিত হৈছোঁ এয়া দেখিছে এয়া দেখুৱাই দিয়া সদৌ ডালিম দৌৰা বংশাৱলী সভা যি অনুষ্ঠিত আমি কৰিছোঁ সেই অনুষ্ঠিত সভাত আমি বৰ্তমান কেনেধৰণেনো অনুষ্ঠিত কৰা হৈছে তাকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু ইয়াত আমাৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা আদি কৰি বিভিন্ন ঠাইৰ অসমৰ যি ঠাইত আমাৰ লালিম বংশাৱলী লোকসকল আছে তেওঁলোকৰ আচলতে একত্ৰিত কৰি এই বংশাৱলী সভা অনুষ্ঠিত কৰা হৈছে আৰু যদি ক'ৰবাত অসমৰ কোনো ঠাইত যদি আমাৰ লালিম পৰিয়ালৰ লোক আছে তেনেহ'লে তেওঁলোকে মোক যোগাযোগ কৰিব মেছেজত হ'লেও আপোনালোকে কমেণ্ট কৰিব যদি কোনোবা আছে কোনো ঠাইত আমি যদি তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পৰা নাই বলক তেনেহ'লে কেনেধৰণে আমি অনুষ্ঠিত কৰিছোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু এইখন হ'ল আমাৰ দ্বিতীয় ত্ৰিবাৰ্ষিক বংশাৱলী হয় দ্বিতীয় ত্ৰিবাৰ্ষিক বংশাৱলী আৰু এইবাৰ আমি অনুষ্ঠিত কৰিছোঁ এয়া ঋতু কঁঠালগুৰি অঞ্চলত আৰু তৃতীয় বাৰ্ষিক যি অনুষ্ঠিত হ'ব আমাৰ বংশাৱলীখন সেইখন আমি বৰ্তমান আমাৰ সিদ্ধান্ত হৈ আছে ক'ত অনুষ্ঠিত হ'ব বৰ্তমান আপোনাক শেষত জনাম আমি ক'ত অনুষ্ঠিত হ'ব আমাৰ তৃতীয়খন বংশাৱলী বলক তেনেহ'লে বংশাৱলী আৰু বিশেষ কি অনুষ্ঠিত হৈছে কি কাৰ্যসূচী আছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক আৰু বংশাৱলীৰ প্ৰথম কাৰ্যসূচী হৈছে পতাকা উত্তোলন কাৰ্যসূচী বৰ্তমান এয়া আৰম্ভ হৈছে আৰু পতাকা উত্তোলন কৰিছে লালিম দৌৰা পৰিয়ালৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চচোধৰ দুৱাৰদেৱৰ দ্বাৰা আৰু ইয়াৰ পিছতে আছে বংশৰ উপপুৰুষসকলৰ স্মৃতিচৰণ কাৰ্যসূচী আৰম্ভ হ'ব পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পাৰ অসমীয়াই চাই লওঁ এবাৰ মুখনি তোমাৰ সকলোকে ধন্যবাদ থাকিল আমি এইখিনিতে সভাপতি মহোদয় চমুকৈ দুআষাৰ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ পৰম শ্ৰদ্ধাবাদন আমাৰ সদৌ অসম লালিম বংশাৱলী জ্যেষ্ঠ লোকসকল আৰু মোৰ সহবন্ধুসকল সমিতিৰ সকলো বিষয়ববীয়াৰ যুৱক যুৱতী আইসকল সকলোলৈকে শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰা হ'ল ইয়াতে আমি সদৌ লালিম দুৱৰা পৰিয়ালৰ ত্ৰিবাৰ্ষিক অধিৱেশন মিহলিতি ২ নং ঋতুপথাৰত
আজি দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হৈছে উদ্বোধন কৰা হ'ল। ইয়াতে মই সমস্তজনকে সেৱা নিবেদন কৰা হৈছে। আপোনালোকে যিধৰণে নিজৰ বংশটোৰ উন্নতিৰ কাৰণে আজি একত্ৰিত হৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে, তাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰজন্ম আহি আছে, সেইখিনিক যেন আমি আগুৱাই নিব পাৰোঁ। আৰ্থিক, শাৰীৰিক, শৈক্ষিক, মানসিক ক্ৰিয়া সমস্ত দিশতে আগুৱাই নিব পাৰোঁ, তাৰ বাবে আমি পণ ল'ব লাগে। এইখিনিকে কৈ মই আজি দীঘলীয়া নকৰি ইয়াত ইমানকে সামৰণি মাৰিছোঁ। আৰু ইয়াৰ পিছতে বংশৰ উপপুৰুষসকলৰ স্মৃতিচৰণ কাৰ্যসূচী আছে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱলৈও একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব ইয়াতে। আৰু এই কাৰ্যসূচী হোৱাৰ পিছতেই ধৰ্মীয় কিছু ৰীতি নীতিৰ মাজৰে এয়া আৰম্ভ হৈছে আজি বংশাৱলী কাৰ্যসূচী। আজি আমি যি এই উপৰিপুৰুষসকলৰ স্মৃতিচাৰণ কৰিলোঁ, আমাৰ উপৰিপুৰুষসকলক আজি এই শুভ ক্ষণত আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু বিশিষ্ট ব্যক্তিসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। আৰু ইয়াতে এই সভাতে আমি যিহেতু সিদ্ধান্ত কিছু লৈছোঁ, আৰু সিদ্ধান্তসমূহ এনেধৰণৰ লৈছোঁ আমি যিহেতু আমাৰ বংশাৱলীখন 3 বছৰ মূৰে মূৰে অনুষ্ঠিত কৰিছিলোঁ, গতিকে এই বছৰৰ পৰা আমি 5 বছৰ মূৰে মূৰে আমি বংশাৱলীখন অনুষ্ঠিত কৰিম। বংশাৱলী সভা যিখন আমাৰ অনুষ্ঠিত হয় বংশাৱলী সভাখন, আৰু পৰৱৰ্তী আমি বংশাৱলী সভাখন আমাৰ যোৰহাটত অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আমাৰ যি কেন্দ্ৰীয় সমিতিখন আছিল, সেই কেন্দ্ৰীয় সমিতিখনো আমি নতুন কমিটি আমি গঠন কৰি দিয়া হৈছে। আৰু নতুন কমিটিখন বৰ্তমান আমাৰ কাৰ্যভাৰ ইয়াতে অৰ্পণ কৰা হৈছে। এইফালে বৰ্তমান দেখিছে আপোনালোকে, আৰু এইফালে বৰ্তমান আমাৰ সভা অনুষ্ঠিত হৈছে, মানে বংশালীৰ বিভিন্ন বিষয়ৰ ওপৰত এয়া আলোচনা সভা অনুষ্ঠিত হৈ আছে। সকলো মানে সকলো জীয়ৰী বোৱাৰীৰ পৰা আদি কৰি সকলো ইয়াত উপস্থিত হৈছে বৰ্তমান। আমি গুটি লালিম বলো বলো কোনটো ঘৰ ন ঘৰটো ঘৰ ঘৰ যদি সন্মত হয় নমস্কাৰ। চদাৰ আজি যিহেতু গাঁৱত সৰু লালিম বংশৰ বংশালী সভাৰ